হয়, মই এই বিষয়ে কিনো ক'ম। আমি সকলোৱে জানো কাঞ্চাদাক, আৰু যোৱা 40টা বছৰ শিৱসাগৰবাসী ৰাইজৰ মাজত আমাৰ আৱেগত জড়িত হৈ আছে কাঞ্চাদা। আৰু যোৱা 2 মাহৰ আগত আমি গম পাইছিলোঁ আপোনালোকৰ জৰিয়তে, সামাজিক মাধ্যমে আৰু মিডিয়াৰ জৰিয়তে, যে তেওঁৰ দোকানখন ইতিমধ্যে আঁতৰাই দিব এটা সিদ্ধান্ত লোৱা হৈছিল। আৰু সেই সিদ্ধান্তত শুনা পাই যে তেওঁক দেখিহে বেছি দুখ লাগিলে। তেওঁ যেনেকৈ নিজৰ ব্যৱসায় কৰি 40টা বছৰ অকলশৰীয়া এজন মানুহ, সমাজত আমাৰ কাৰণে প্ৰেৰণা নহয় জানো, যুৱচামৰ কাৰণেও প্ৰেৰণা। কেলেকি তেওঁ কেতিয়াও খুজি খোৱা নাই। তেওঁ ব্যৱসায় যিমান সৰু নহওক ডাঙৰ নহওক ব্যৱসায় কৰি খাইছে। আৰু সেইটো সময়তে যেতিয়া গম পালোঁ, তেতিয়া এটা আমি সকলোৱে ডিচিজন ল'লোঁ। মই বুলিয়ে নহয়, ইয়াত বহুতখিনি ব্যক্তি জড়িত আছে। নীলম দা জড়িত আছে, বাইদেউ জড়িত আছে, অভিনৱ দা জড়িত আছে, আৰু জড়িত আছে শিৱসাগৰৰ আৱেগ। শিৱসাগৰ, মই ইয়াত এটা বাৰ্তাও দিছোঁ যে আমি পৰিয়াল, দুখত আৰু সুখত আমি একলগ হওঁ। আৰু একলগ হৈ এই ডিচিজন ল'লোঁ যে কাঞ্চাদাক আমি মিউনিচিপালিটি আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ কোনো দিগদাৰ নকৰাকৈ আমি তেওঁক এখন দোকান আগুৱাই দিম। আৰু সেই দোকানখন ইতিমধ্যে আমি আগুৱাই দিছোঁ। আশা কৰোঁ সকলোৱে যোৱা 40টা বছৰ যেনে কাঞ্চাদাৰ ওচৰলৈ আহে, সেনেকৈ আহক আৰু তেওঁৰ পৰা কিবা এটা হ'লেও কিনি লৈ যাওক। আমাৰ কাৰণে কাঞ্চাদা প্ৰেৰণা। 40 বছৰ পাৰ হ'ল। কিমানটা ডাক্তৰ হ'ল, কিমানটা অফিচাৰ হ'ল, কিমানটা এইটো হ'ল, কিমানটা ডিলাৰ হ'ল, কিমানটা কৰিছে। গোটেই আইকানে মাজে মাজে আইকানে মটৰ কৰি থাকে। সব আগে পৰিয়ালবিলাকো আহি থাকে। যিমান চাল হ'ল যদি ক'ত পৰা বি আইকানে চাই যায়। কাঞ্চাদা আপুনি আছে নে নাই? আমি আপোনালোকে চবলৈ আহিছোঁ। এইটো মৰম কৰা মই দিনটাত কৈ আছোঁ। আৰু পৰে অবালে দোকান উঠাই দিলে, তাত দিলে জমিনটো কৈ আছোঁ। আৰু উপায় নাই কাৰণে আমাৰ ভিৰাবোৰ মিলি কাৰণে এইটো দোকান এটা বনাই দিলে। এইটো পৰা মই যথেষ্ট আনন্দ পাই গৈ আছোঁ। আৰু ইয়াতে লৈ কাৰণে আহিছোঁ। কিমান বছৰ বয়স? এতিয়া 85। 85। অকল সব নম্বৰ স্কুল আহে। চব আহে। এতিয়া লক্ষ্মীনাথ হাইস্কুল, জেমি, ফুলেশ্বৰী, চবেই আহে। এতিয়া ভাল লাগিছে দোকানখন পাই? ইয়াতে বৰ ভাল লাগিছে। এতিয়া কেইটামান আধাৰো হৈছে সামান ৰাখিবলৈ। একদম তলতে আছিলে, তাতে মানুহ আছিলে। আৰু বৰষুণ চৰষুণ দিলে দিগদাৰ হৈ যায়। কাম হ'লে ইয়াতে মানুহ পাইছোঁ আৰু বৰষুণ দিলেও দিগদাৰ নাই। মানে এতিয়া আধাৰ হৈছে। আৰু আপোনাৰ ভাল নামটো কি? মোৰ নামটো আৰু আচলতে নামটো হ'ল সুদৰ্শন ৰাজকোঁৱৰ। সুদৰ্শন ৰাজকোঁৱৰ। আপুনি কৈছিলে কমতে 12-13 চাল আহিছোঁ। কিমানটি আহিছোঁ কৈ দিছোঁ আৰু নাজানো। দেউতাৰ লগত আহিছিলে? দেউতা গুচি গ'ল ঘৰলৈ? দেউতা আপুনি ইয়াতে থাকি ব্যৱসায় কৰিলে? মই আৰু এটা লকমনো আহিছিলে। সেইটোৱে ক'ত গ'ল, মই ক'ত গ'লোঁ, এনেই খেলি মেলি হৈ গৈ আছোঁ। আৰু মৰিবলৈ সময়তে ক'ত যাম আৰু খাবই লাগিব। আৰু মই হাজিৰা কাম কৰিব নোৱাৰোঁ, নকৰি কৰিব নোৱাৰোঁ। আৰু আপুনি এতিয়া নালাগে। আৰু ল'ৰা ছোৱালী স্কুল যিটো বন্ধ থাকে বেয়া লাগে নেকি কেতিয়াবা? বেয়া লাগে। আৰু ল'ৰা ছোৱালী মই এতিয়া মাতি দিলেদি কাঞ্চাদা কৰিলে সেইবোৰ ভাল পাই যায়। ধুনীয়াকৈ কাঞ্চাদা কৰিলে এইবোৰ ভাল পাই যায়। কিনক নকিনক সেইকাৰণে কাঞ্চাদা। ৰাস্তাতে গ'লে চবেই ক'ব এই কাঞ্চাদা। য'ত জন্ম গলি গলি গ'লে এই কাঞ্চাদা। য'ত দেখিব কাঞ্চাদা ক'বই। হ'ব।